Hello friends, welcome to my YouTube channel Rongyelora মই ধ্ৰুৱজ্যোতি দাস। ফ্ৰেণ্ডছ, আজি আপোনালোকৰ এটা নতুন ভিডিঅ' মই প্ৰস্তুত কৰিবলৈ আছোঁ। এই ভিডিঅ'টো এখন নৈৰ লগত জড়িত হয়। ৰঙিয়াৰ চহৰৰ মাজেৰে সমাজেৰে বৈ যোৱা এই বৰলীয়া নৈখনক লৈ এটা মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। বন্ধুসকল, এটা কথা আপোনালোকে গম পাব যে এই বৰলীয়া নৈৰ এটা উৎপত্তিস্থল আছে। আমি ৰঙিয়াবাসীয়ে সদায় জানো এই নদীখনৰ কথা, কিন্তু ইয়াৰ উৎপত্তিস্থল বহুতেই নাজানে। কিছুমান নাজানে, হয়তো বহুতেই নাজানে। এই বৰলীয়া নৈখন এঠাইৰ পৰা উৎপত্তি হৈছিল। মোটামুটি ইয়াৰ পৰা 30-40 কিলোমিটাৰ নিলগত থকা নৱগঠিত তামোলপুৰ জিলাৰ নাগৰজুলি চাহ বাগানৰ পৰা। বোলে বন্ধুসকল, এটা ছাছপেন্স ভিডিঅ' আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। আপোনালোকক লৈ যাওঁ। তেতিয়া বলক আমি আগবাঢ়িছোঁ সেই নাগৰজুলি অঞ্চললৈ, য'ত আমাৰ ৰঙিয়াৰ আয়ুস ৰেখা বৰলীয়া নৈৰ উৎপত্তি হৈছিল। সেই স্থানলৈ যাম, আহক আমি আগবাঢ়িছোঁ। তামোলপুৰ জিলা, বৰ্তমান নৱগঠিত তামোলপুৰ জিলাৰ নাগৰজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত নাগৰজুলি চাহ বাগানৰ সমীপতে মই আছোঁ। মোৰ লগত আছে মোৰ কেইজনমান বন্ধু। মই অকলে আহিবলৈ পৰা নাই আৰু মই নিশ্চিতভাৱে কিছুমান অৱস্থানটো পোৱা নাই। মোৰ লগত দুজন বন্ধু আছে, এজন তাপস আৰু এজন কি বুলি কয় ভক্ত বাহাদুৰ। আপোনালোকে হাই কৈ দিয়ক। আমি একেলগে গৈ আছোঁ আৰু সঁচাকৈ এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ পৰিবেষ্টিত আপোনালোকে নিশ্চয় জানে নাগৰজুলি চাহ বাগান। আমি গৈ আছোঁ বৰলীয়া নৈৰ যি উৎপত্তিস্থল, এটা সুন্দৰ এটা ভিউ আমি চাবলৈ যাম, য'ত বৰলীয়া নৈৰ উৎপত্তিস্থল সেই ঠাইলৈ আমি গৈ আছোঁ। এটা সুন্দৰ পৰিৱেশত আমি গৈ আছোঁ, আহক। হেল্ল' ফ্ৰেণ্ডছ, মই বৰ্তমান উপস্থিত আছোঁ বৰলীয়া নদীৰ সেই উৎস। এইটো এটা ভুমুক আপোনাক দেখিবলৈ পাব। ইয়াৰ পৰা উৎপত্তি হৈছে, নিগৰি পানীবিলাক ইয়াৰ পৰা উৎপত্তি হৈছে। মই জনামতে পৌৰাণিক কিছুমান পুৰাণ গাথাত পোৱা মতে, যেতিয়া মহাভাৰতৰ যুদ্ধৰ সময়ত যেতিয়া পাণ্ডৱসকলে বনবাসত আছিল, তেতিয়া তেওঁলোকে যজ্ঞৰ কাৰণে কিছু কুশ বন বিচাৰি ইয়ালৈ আহিছিল আৰু ইয়াৰ পৰা কুশ বন সংগ্ৰহ কৰিছিল। আৰু ইয়াৰ ফলত ভগৱান শ্ৰীকৃষ্ণই ইয়াত বৰ দিছিল। ইয়াৰ ফলত বৰ দিয়াৰ ফলত এই নদীটোৰ উৎপত্তি হৈছিল বুলি কোৱা হয়। আৰু এই বৰ লাভ কৰাৰ পিছত বৰলাভৰ পৰা বল্লভা হৈছিল বুলি যোগিনী তন্ত্ৰত এইটো উল্লেখ আছে। আমি জানো, নিশ্চিতভাৱে ক'ব পাৰি যে এই ঠাইখনেই হৈছে বৰলীয়া নদীৰ মেইন উৎসস্থল। ভগৱান শ্ৰীকৃষ্ণৰ বৰলাভৰ পৰা এই বস্তুটো তাৰমানে হৈছিল, মানে বৰলীয়া নদীৰ ইয়াৰ পৰা উৎপত্তি হৈছে। চাওকচোন কেনেকুৱা ভুমুক আছে, ইয়াৰ পৰা পানী নিগৰি আহিছিল। ইয়াৰ পৰা লাহে লাহে পানীবিলাক গৈ বৰলীয়া নদীৰ উৎপত্তি হৈছিল। ধন্যবাদ। আহকচোন আৰু কিছু দৃশ্যাংশ মই দেখিবলৈ চেষ্টা কৰিম। ফ্ৰেণ্ডছ, আপোনালোকে চাওক, এই এটা ভুমুক। ইয়াৰ পৰা পাতাল গহ্বৰৰ পৰা নিগৰি বৰলীয়া নদীৰ পানী ইয়াৰ পৰা উৎপত্তি হৈছিল। আপোনালোকে চাই লওক, অতি সুন্দৰ দৃশ্য। আজিলৈকে মই কেতিয়াও শুনা নাই বা শুনিছোঁ, কিন্তু দেখা নাছিলোঁ। আজি প্ৰথম মই সম্পূৰ্ণ মানে প্ৰত্যক্ষভাৱে এইটো মই দেখিলোঁ। চাওকচোন কেনেকৈ নিগৰি পানীবিলাক ওলাইছে ইয়াৰ পৰা। চাওক কেনেকৈ পাতালৰ পৰা নিগৰি ওলাইছে, আপোনালোকে চাওক। আৰু ক্ৰমান্বয়ে ইয়াৰ পৰা পানীবিলাক গৈ বৰলীয়া নদীৰ উৎপত্তি হৈছে। চাওক, এটা সুন্দৰ দৃশ্য, কোনোদিন নেদেখা নুশুনা, শুনিছোঁ, সুন্দৰ কোনোদিন নেদেখা এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰক। ভগৱান শ্ৰীকৃষ্ণৰ বৰলাভৰ পৰা বল্লভা যোগিনী তন্ত্ৰত উল্লেখ মতে এই বৰলীয়া নৈ ৰঙিয়া চহৰৰ পৰা গৈ হাজোলৈকে গৈ পুঠিমাৰী নদীত মানে অন্তৰ্ভুক্ত হৈ মহাবাহু ব্ৰহ্মপুত্ৰত মিলিত হৈছে। এটা সুন্দৰ দৃশ্য মই আপোনালোকক প্ৰত্যক্ষ কৰালোঁ। চাওক কেনেকৈ নিগৰি আহিছে। এটা সুন্দৰ দৃশ্য। এই ভূমিকৰ পৰা নিজে পাতাল গহ্বৰৰ পৰা উৎপত্তি হৈছে। চাওক ভগৱানৰ কেনেকুৱা অনুপম সৃষ্টি। পাতালৰ পৰা কেনেকৈ উৎপত্তি হৈ এটা বিশাল এটা নদী, বৰলীয়া নদী উৎপত্তি হৈছিল। চাওকচোন কেনেকৈ নিগৰি গৈ এটা সময়ত
বহু দূৰলৈ বিস্তৃতি হৈ এটা সময়ত বৰলীয়া নদীৰ উৎপত্তি হৈছিল। এই নাগজুলি চাহ বাগানৰ পৰা উৎপত্তি হৈছিল। ফ্ৰেণ্ডছ চাওকচোন, এই বৰলীয়া নদীৰ উৎপত্তি ইয়াৰ পৰা আৰম্ভ হৈছিল নিগৰি গৈ বিশাল বৰলীয়া নদী উৎপত্তিস্থল। আজি মই আপোনালোকক স্বচক্ষে আপোনালোকক দেখুৱালোঁ। এটা সুন্দৰ দৃশ্য, কোনোদিন নেদেখা এটা দৃশ্য আপোনালোকক মই দেখুৱালোঁ। সঁচাকৈ এটা ভাল এটা পৰিৱেশত কোনোদিন নেদেখা এটা ভগৱানৰ সৃষ্টি, অলৌকিক সৃষ্টিৰ এটা মুহূৰ্ত মই প্ৰত্যক্ষ কৰালোঁ আৰু আপোনালোকক প্ৰত্যক্ষ কৰালোঁ। নিশ্চিতভাৱে আপোনালোকে আহিব। এই নাগজুলি চাহ বাগানৰ এই সমীপৰ পৰা উৎপত্তি হৈছিল পৌৰাণিক সেই যোগিনী তন্ত্ৰত উল্লেখিত বল্লভা, আজিৰ বৰলীয়া নৈ। চাওক কেনেকৈ বিস্তৃতি লাভ কৰিছে। ইয়াৰ পৰা লাহে লাহে নিগৰি গৈ আৰম্ভ হৈছে। হেল্ল' ফ্ৰেণ্ডছ, মই বৰ্তমান উপস্থিত আছোঁ এই বৰলীয়া নদীৰ উৎপত্তিস্থলত। ইয়াতে এজন পণ্ডিতজীয়ে ক'ব ইয়াৰ উৎপত্তিস্থলৰ কিছু কাহিনী, কেনেকৈ কি হৈছিল বা কেনেকৈ উৎপত্তিস্থলৰ এই বিষয়ে কিছু ক'ব। ये नागरीजुली का ये जो 1 नंबर चाय बागान का नदी है, बलिया नदी। ये सिमली गाछ का नीचे से निकलता है। बहुत दिन पहले से नदी बहता है, हम लोग का जन्म से पहले से यहाँ से ये नदी बहता है। ये जाके आगे चल के बहुत बड़ा हो जाता है। इसका उत्पत्ति यहीं से उत्पत्ति, कुछ दैविक यहाँ में कुछ था पहले, अभी क्या है हमको मालूम नहीं है। कितना बार हम लोग रविंद्र 5 जग सब किया था बंगला के ऊपर में, उस टाइम में रविंदर सिंह मैनेजर था। तो इसका उत्पत्ति जन्म यहीं से हुआ है। নিশ্চিতভাৱে সঁচাকৈ ক'ব পাৰি এটা বৰলীয়া নদীৰ উৎপত্তিস্থল। এটা ভুমুকৰ পৰা নিগৰি পানী ওলাই শেষত গৈ এটা সময়ত বিশাল বৰলীয়া নদীৰ উৎপত্তিস্থল হৈছিল। সঁচাকৈ এটা সুন্দৰ অলৌকিক দৃশ্য। এই দৃশ্যটো আপোনালোকে দেখিবলৈ পালে সঁচাকৈ ধন্য মানিব। মই আজি ব্যক্তিগতভাৱে মই ধন্য মানিছোঁ। এনেকুৱা এটা পাতাল গহ্বৰ পৰা যেনেকুৱা ভুমুকৰ পৰা নিগৰি ওলাই আছে, সঁচাকৈ মই ভগৱানক মই আজি স্মৰণ কৰিলোঁ। সঁচাকৈ এটা সুন্দৰ দৃশ্য। আপোনালোকে যদি কেতিয়াবা নাগজুলি চাহ বাগানত আহে, ইয়াতে 2 নম্বৰ চাহ বাগানৰ 1 নম্বৰ চাহ বাগানৰ সমীপত আপোনালোকে আহিলে দেখিবলৈ পাব। চাওকচোন, এটা সুন্দৰ দৃশ্য। এনেকৈ নিগৰি গৈ এটা ভুমুকৰ পৰা অলপমান নিগৰি গৈ এটা সময়ত এনেকৈ বৰলীয়া নদীৰ উৎপত্তি হৈছিল, বিশাল বৰলীয়া নদীৰ উৎপত্তি হৈছিল। সঁচাকৈ আজি এই দৃশ্য দেখা পাই মই ধন্য মানিছোঁ। ইয়াতে মহত্বৰ কথা কওকচোন, কি অত্ৰিক মুনি আছিল? ইয়াতে অত্ৰি ঘাট একটা গোশালা মন্দিৰ আছে, তাতে অত্ৰি মুনি ঋষি আছিল একটা। ইয়াতে এইফালে তপস্যা কৰিছিল, তাৰ পিছত ইয়াতে সমাধি লৈছিল। তো ইয়াতে ৰামকে মিলন হৈছিল এক সময়, যেতিয়া ৰাম বনবাস যাব তেতিয়া এইটো ৰামটো মিলন হৈছিল। ৰামজিকে তপস্যা কৰতে তাৰ ইয়াতে অত্ৰি ঘাটৰ মন্দিৰত গোশালা মন্দিৰ আছে। তাতে বহুত ধৰণৰ মূৰ্তি সব আছে, দেৱ দেৱীকে মূৰ্তি আছে। তাতে পূজা পাঠ চলে থাকে, নৱৰাত্ৰা চণ্ডী পাঠ भी হয়। তাতে যাই ফেলে কোনো মানুহ চাবা পাৰে। তাতে দিব্য স্থান আছে, বহুত গীতা গৌশালা নিচিনা গৌ মাতাকে তাতে সেৱা হৈ আছে। নিশ্চিতভাৱে এটা সুন্দৰ এটা সময়ত একালত এটা সুন্দৰ পূৰ্ণভূমি আছিল এই নাগজুলিৰ অঞ্চল। ধন্যবাদ। জয় মাতা। সঁচাকৈ এটা সুন্দৰ দৃশ্য। ইয়াৰ পৰা নিগৰি গৈ ক্ৰমান্বয়ে বৰলীয়া নদী বিস্তৃতি হৈ গৈছে, ডাঙৰ হৈ গৈছে। ইয়াৰ পৰা সুন্দৰ এই ভূমুকৰ পৰা ওলাইছে, পাতাল গহ্বৰ পৰা বৰলীয়া নদী। এটা সুন্দৰ দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। এই ভূমুকৰ পৰা ওলাইছে। চাওক বন্ধুসকল, এইটোৱে ষ্টাৰ্টিং বৰলীয়া নদীৰ উৎপত্তিস্থল। এইখনেই হ'ল ভুমুক, পাতাল গহ্বৰৰ পৰা নিগৰি ওলাই থকা এই বৰলীয়া নদী। অতি সুন্দৰ দৃশ্য, অলৌকিক দৃশ্য, ভগৱানৰ মাহাত্ম্য অপাৰ। সঁচাকৈ এটা সুন্দৰ দৃশ্য, কোনোদিন নেদেখা এই দৃশ্য
ইয়াৰ পৰা নিগৰি নিগৰি বিস্তৃতি লাভ কৰি বিশাল বৰাইল নদীৰ উৎপত্তি হৈছিল এই স্থানৰ পৰা। সঁচাকৈ সুন্দৰ দৃশ্য। ওলোৱা এই পানী, এই পাতাল গহ্বৰ পৰা ওলোৱা পানী আপোনালোকে প্ৰত্যক্ষ দৰ্শন কৰিলে সুন্দৰ এক দৃশ্য। বন্ধুসকল, মই ভিডিঅ'টো বেছি দীঘলে নকৰোঁ। আপোনালোকে আহিব, নিশ্চয় আহিব নাগুজুলিত এই বৰলীয়া নদীৰ উৎপত্তিস্থলত আপোনালোকে নিশ্চয় আহিব আৰু দৰ্শন কৰিব আৰু অপাৰ আনন্দ লাভ কৰিব। তে বন্ধুসকল, মই বেছি দীঘলে নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আপোনালোকৰ কাৰণে মই ভিডিঅ'বিলাক বনাওঁ, আপোনালোকে বহুত কষ্ট কৰোঁ, মই আপোনালোকৰ কাৰণে বনাওঁ। তেতিয়াহ'লে মোৰ যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।